হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ইকনমিক্সৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, নেম দ্য ফাৰ্ষ্ট বেংক ডেট ৱাজ মেনেজড বাই ইণ্ডিয়ানছ। ভাৰতীয়ৰ দ্বাৰা পৰিচালিত প্ৰথম বেংকটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল বেনাৰস ষ্টেট বেংক। বি নম্বৰ অপশ্যনটো হ'ল ওথ বেংক। চি নম্বৰ অপশ্যনটো হ'ল পাঞ্জাৱ এণ্ড সিন্ধ বেংক। আৰু ডি নম্বৰ অপশ্যনটো হ'ল পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ওথ বেংক। ভাৰতীয়ৰ দ্বাৰা পৰিচালিত প্ৰথম বেংকটোৰ নাম হ'ল ওথ বেংক। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য কণ্ট্ৰলাৰ অফ ইঞ্চুৰেঞ্চ ইজ এট প্ৰেজেণ্ট। বীমাৰ নিয়ন্ত্ৰকজন কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ডিপুটি গভৰ্ণৰ RBI ৰ উপ গভৰ্ণৰ। বি নম্বৰ অপশ্যনটো হ'ল চেয়াৰমেন GIC ৰ অধ্যক্ষ। চি নম্বৰ অপশ্যনটো হ'ল ফাইনেন্স ছেক্ৰেটাৰী বিত্ত সচিব। আৰু ডি নম্বৰ অপশ্যনটো হ'ল চেয়াৰমেন IRDA ৰ অধ্যক্ষ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, চেয়াৰমেন IRDA ৰ অধ্যক্ষ। বীমাৰ নিয়ন্ত্ৰকজন হ'ল IRDA ৰ অধ্যক্ষ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এমং এক্সপৰ্ট আইটেমছ ফ্ৰম ইণ্ডিয়া মেনুফেকচাৰ্ড গুডছ একাউণ্ট ফৰ %, অফ টোটেল এক্সপৰ্টছ। ভাৰতৰ ৰপ্তানিজাত সামগ্ৰীৰ ভিতৰত মুঠ ৰপ্তানিৰ শতাংশ হৈছে হস্তনিৰ্মিত বস্তু। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 75%, বি নম্বৰ অপশ্যনটো হ'ল 56%, চি নম্বৰ অপশ্যনটো হ'ল 60%, আৰু ডি নম্বৰ অপশ্যনটো হ'ল 49%। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 75%। ভাৰতৰ ৰপ্তানিজাত সামগ্ৰীৰ ভিতৰত মুঠ ৰপ্তানিৰ শতাংশ হৈছে 75% হস্তনিৰ্মিত বস্তু। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, একাউণ্টছ ফৰ দ্য লাৰ্জেষ্ট শ্বেয়াৰ অফ ইণ্ডিয়ান এক্সপৰ্টছ। ভাৰতীয় ৰপ্তানিৰ বৃহত্তম অংশীদাৰ কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল USA আমেৰিকা যুক্তৰাষ্ট্ৰ। বি নম্বৰ অপশ্যনটো হ'ল USSR ৰাছিয়া। চি নম্বৰ অপশ্যনটো হ'ল জাপান। আৰু ডি নম্বৰ অপশ্যনটো হ'ল UK অৰ্থাৎ ব্ৰিটিছ যুক্তৰাষ্ট্ৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতীয় ৰপ্তানিৰ বৃহত্তম অংশীদাৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, GNP ইজ ডিফাৰেন্স ফ্ৰম GDP এজ দ্য ফৰ্মাৰ ইনক্লুডছ। মুঠ জাতীয় উৎপাদন GNP মুঠ ঘৰুৱা উৎপাদন GDPতকৈ পৃথক কাৰণ প্ৰথমটোৱে দেশত অন্তৰ্ভুক্ত কৰে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল এক্সপৰ্ট ইনকাম, ৰপ্তানিৰ পৰা হোৱা আয়। বি নম্বৰ অপশ্যনটো হ'ল ইনডাইৰেক্ট টেক্স, পৰোক্ষ কৰ। চি নম্বৰ অপশ্যনটো হ'ল ডিপ্ৰেচিয়েশ্যন, মূল্য হ্ৰাস পোৱা। আৰু ডি নম্বৰ অপশ্যনটো হ'ল নেট ইনকাম ফ্ৰম এব্ৰড, বিদেশৰ পৰা হোৱা মুঠ আয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, নেট ইনকাম ফ্ৰম এব্ৰড, বিদেশৰ পৰা হোৱা মুঠ আয়। মুঠ জাতীয় উৎপাদন GNP মুঠ ঘৰুৱা উৎপাদন GDPতকৈ পৃথক কাৰণ প্ৰথমটোৱে বিদেশৰ পৰা হোৱা মুঠ আয় অন্তৰ্ভুক্ত কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, নেম দ্য ইউনিট অফ ভেলুৱেশ্যন ডেট ইজ নন এজ পেপাৰ গল্ড। পেপাৰ গল্ড হিচাপে জনাজাত মূল্য নিৰূপণৰ এককটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল GDR, বি নম্বৰ অপশ্যনটো হ'ল পেট্ৰডলাৰ, চি নম্বৰ অপশ্যনটো হ'ল SDR, আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইউৰো ডলাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, SDR। পেপাৰ গল্ড হিচাপে জনাজাত মূল্য নিৰূপণৰ এককটোৰ নাম হ'ল SDR। পৰৱৰ্তী কুৱেশ্যনটো হ'ল,
The 10th plan envisages a total investment of দশম পৰিকল্পনাত মুঠ বিনিয়োগ কিমান ধাৰ্য কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল 2,16,000 crores, 2,60,000 কোটি টকা। বি নাম্বাৰ অপশ্যনটো হ'ল 18,500 crores, 18,500 কোটি টকা। চি নাম্বাৰ অপশ্যনটো হ'ল 2,025 crores, 2,025 কোটি টকা। আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল 15,92,300 crores, 15,92,300 কোটি টকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। 15,92,300 crores, 15,92,300 কোটি টকা দশম পৰিকল্পনাত মুঠ বিনিয়োগ কিমান ধাৰ্য কৰা হৈছিল? ইয়াত শুদ্ধ এনচাৰটো হ'ল দশম পৰিকল্পনাত মুঠ বিনিয়োগ 15,92,300 কোটি টকা ধাৰ্য কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইণ্ডিয়াছ GDP's growth in 2004 to 2005 has been 2004 to 2005 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন কিমান শতাংশ বৃদ্ধি হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল 6.9%, বি নাম্বাৰ অপশ্যনটো হ'ল 5.9%, চি নাম্বাৰ অপশ্যনটো হ'ল 6% আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল 4.8%। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 6.9%। 2004 পৰা 2005 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন হৈছিল 6.9%, অৰ্থাৎ 6.9% বৃদ্ধি হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ব্ৰিটিছ কেপিটেল ৱাজ ইনভেষ্টেড প্ৰিমিয়াৰলি ইন ডেছ ডিউৰিং দ্য কলনিয়েল পেৰিয়ড। উপনিৱেশিক কালত ইংৰাজ মূলধন মূলতঃ দেশত বিনিয়োগ কৰা হৈছিল। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। এ নাম্বাৰ অপশ্যনটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি। বি নাম্বাৰ অপশ্যনটো হ'ল ইণ্ডাষ্ট্ৰী, উদ্যোগ। চি নাম্বাৰ অপশ্যনটো হ'ল হেণ্ডিক্ৰাফ্টছ, হস্তশিল্প আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল এগ্ৰিকালচাৰ, কৃষি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি। উপনিৱেশিক কালত ইংৰাজ মূলধন মূলতঃ আন্তঃগাঁথনিত বিনিয়োগ কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল নেম দ্য বুক ৰিটেন বাই দ্য দাদাভাই নৰজী অন ইণ্ডিয়ান প্ৰভাৰ্টি এণ্ড ইকনমি আণ্ডাৰ ব্ৰিটিছ ৰুল। ইংৰাজ শাসনকালত দাদাভাই নৰজীয়ে ভাৰতীয় দৰিদ্ৰতা আৰু অৰ্থনীতিৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল ব্ৰিটিছ ৰুল এণ্ড ইকনমিক ড্ৰেইন অফ ইণ্ডিয়া। বি নাম্বাৰ অপশ্যনটো হ'ল ইকনমিক ড্ৰেইন এণ্ড প্ৰভাৰ্টি অফ ইণ্ডিয়া। চি নাম্বাৰ অপশ্যনটো হ'ল প্ৰভাৰ্টি এণ্ড ইউএন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ইণ্ডিয়ান ইকনমি আণ্ডাৰ ব্ৰিটিছ ৰাজ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, প্ৰভাৰ্টি এণ্ড ইউএন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। ইংৰাজ শাসনকালত দাদাভাই নৰজীয়ে ভাৰতীয় দৰিদ্ৰতা আৰু অৰ্থনীতিৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম হ'ল প্ৰভাৰ্টি এণ্ড ইউএন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। পৰৱৰ্তী কুৱেশ্যনটো হ'ল একিউট শ্বৰ্টেজ অফ কেপিটেল এণ্ড লেক অফ স্কিল্ড মেন পাৱাৰ হেভ গ্ৰেটলি অবষ্ট্ৰাক্ট দ্য ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়া। দিছ আৰ ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। মূলধনৰ অভাৱ আৰু দক্ষ শ্ৰমিকৰ অভাৱে ভাৰতৰ অৰ্থনৈতিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। এইবোৰ হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল ছ'চিয়েল ফেক্টৰ্ছ, সামাজিক কাৰণ। বি নাম্বাৰ অপশ্যনটো হ'ল ইকনমিক ফেক্টৰ্ছ, অৰ্থনৈতিক কাৰণ। চি নাম্বাৰ অপশ্যনটো হ'ল পলিটিকেল ফেক্টৰ্ছ, ৰাজনৈতিক কাৰণ আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল নন অফ দিছ, ইয়াৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ইকনমিক ফেক্টৰ্ছ, অৰ্থনৈতিক কাৰণ। মূলধনৰ অভাৱ আৰু দক্ষ শ্ৰমিকৰ অভাৱে ভাৰতৰ অৰ্থনৈতিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।
এইবোৰ হৈছে অৰ্থনৈতিক কাৰণ। পৰৱৰ্তী কোৱেশ্চনটো হ'ল ডেচ ইজ দ্য পাৰ্চেণ্টেজ অফ ইণ্ডিয়াছ পপুলেশ্যন টু দ্য ৱৰ্ল্ড পপুলেশ্যন। বিশ্বৰ জনসংখ্যাৰ ডেচ শতাংশ হৈছে ভাৰতীয় জনসংখ্যা। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 26%, বি নম্বৰ অপশ্যনটো হ'ল 16%, চি নম্বৰ অপশ্যনটো হ'ল 36% আৰু ডি নম্বৰ অপশ্যনটো হ'ল 6%। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 16%, 16%। বিশ্বৰ জনসংখ্যাৰ 16% হৈছে ভাৰতীয় জনসংখ্যা। পৰৱৰ্তী কোৱেশ্চনটো হ'ল মেনশ্যন দ্য ছেক্টৰ হোৱেৰ দ্য মেক্সিমাম নাম্বাৰ অফ পিপল ইন ইণ্ডিয়া ৱৰ্ক। তলত উল্লেখ কৰা কোনটো খণ্ডত সৰ্বাধিক সংখ্যক ভাৰতীয় লোক কৰ্মৰত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল প্ৰাইমেৰী ছেক্টৰ, প্ৰাথমিক খণ্ড, বি নম্বৰ অপশ্যনটো হ'ল টাৰ্টিয়াৰী ছেক্টৰ, তৃতীয় খণ্ড, চি নম্বৰ অপশ্যনটো হ'ল ছেকেণ্ডাৰী ছেক্টৰ, গৌণ খণ্ড আৰু ডি নম্বৰ অপশ্যনটো হ'ল নান অফ দিছ। ইয়াৰে এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, প্ৰাইমেৰী ছেক্টৰ, প্ৰাথমিক খণ্ড। প্ৰাথমিক খণ্ডত সৰ্বাধিক সংখ্যক ভাৰতীয় লোক কৰ্মৰত। পৰৱৰ্তী কোৱেশ্চনটো হ'ল হোৱাট ডাজ ডিছগুইড আনএমপ্লয়মেণ্ট ৰেফাৰ্ছ টু? ছদ্মবেশী নিবনুৱা কি বুজায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল আনএমপ্লয়মেণ্ট এমং উইমেন, মহিলাৰ ভিতৰত থকা নিবনুৱা। বি নম্বৰ অপশ্যনটো হ'ল মোৰ পাৰ্চন এমপ্লয় ফৰ এ জব হুইচ এ ফিউ কেন একমপ্লিছ, কম মানুহে সম্পূৰ্ণ কৰিব পৰা কামত বেছি মানুহ নিযুক্ত হৈ থকা। চি নম্বৰ অপশ্যনটো হ'ল আনএমপ্লয়মেণ্ট অফ পিপল এবভ 60 ইয়াৰ্ছ অফ এজ, 60 বছৰ ঊৰ্ধৰ মানুহৰ মাজত নিবনুৱা। আৰু ডি নম্বৰ অপশ্যনটো হ'ল পাৰ্চনছ উইথ ন' জব, কোনো চাকৰি নথকা ব্যক্তি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, মোৰ পাৰ্চনছ এমপ্লয় ফৰ এ জব হুইচ এ ফিউ কেন একমপ্লিছ, কম মানুহে সম্পূৰ্ণ কৰিব পৰা কামত বেছি মানুহ নিযুক্ত হৈ থকা। ছদ্মবেশী নিবনুৱাই কি বুজায়? তেনেহ'লে শুদ্ধ এনচাৰটো হ'ল ছদ্মবেশী নিবনুৱাই কম মানুহে সম্পূৰ্ণ কৰিব পৰা কামত বেছি মানুহ নিযুক্ত হৈ থকাটোৱে বুজায়। পৰৱৰ্তী কোৱেশ্চনটো হ'ল হু ইজ দ্য এক্স-অফিচিঅ চেয়াৰমেন অফ দ্য প্লানিং কমিশ্যন অফ ইণ্ডিয়া? ভাৰতৰ পৰিকল্পনা আয়োগৰ বিশেষ ক্ষমতাসম্পন্ন অধ্যক্ষ কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ফাইনেন্স মিনিষ্টাৰ, বিত্তমন্ত্ৰী। বি নম্বৰ অপশ্যনটো হ'ল গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। চি নম্বৰ অপশ্যনটো হ'ল প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। আৰু ডি নম্বৰ অপশ্যনটো হ'ল প্লানিং মিনিষ্টাৰ, পৰিকল্পনা মন্ত্ৰী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী। ভাৰতৰ পৰিকল্পনা আয়োগৰ বিশেষ ক্ষমতাসম্পন্ন অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। পৰৱৰ্তী কোৱেশ্চনটো হ'ল ডেচ ইজ নট এন অবজেক্টিভ অফ ইণ্ডিয়াছ ইকনমিক প্লানিং। ডেচ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ এটা উদ্দেশ্য নহয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ছেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰশীলতা। বি নম্বৰ অপশ্যনটো হ'ল ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ, ঔদ্যোগিক বিকাশ। চি নম্বৰ অপশ্যনটো হ'ল এমপ্লয়মেণ্ট জেনাৰেশ্যন, নিয়োগৰ সৃষ্টি কৰা। আৰু ডি নম্বৰ অপশ্যনটো হ'ল পপুলেশ্যন গ্ৰ'থ, জনসংখ্যা বৃদ্ধি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ, ঔদ্যোগিক বিকাশ। ঔদ্যোগিক বিকাশ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ এটা উদ্দেশ্য নহয়। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কোলাপছ অফ দ্য ফৰ্মাৰ ছোভিয়েট ইউনিয়ন ইন 1990 to 1991 had caused the loss of what percentage of our export dash? 1990 পৰা 1991 চনত
পূর্ব সোভিয়েত ইউনিয়নের পতনে আমার রপ্তানির 1.5% লোকসান করে। ইয়াত 4টা অপশন দিয়া আছে। এ নাম্বার অপশনটো হল 25%, বি নাম্বার অপশনটো হল 62%, সি নাম্বার অপশনটো হল 40% আৰু ডি নাম্বার অপশনটো হল 45%। ইয়াত শুদ্ধ এনসারটো হ'ব অপশন এ ইজ দ্য কারেক্ট এনসার 25%। 1990 পৰা 1991 চনত পূর্ব সোভিয়েত ইউনিয়নের পতনে আমার রপ্তানির 25% অর্থাৎ 25% লোকসান করে। পরবর্তী কোশ্চেনটো হল হুইচ কান্ট্রি হ্যাড দ্য ফার্স্ট অফিসিয়াল ফ্যামিলি প্ল্যানিং প্রোগ্রাম? কোনখন দেশে প্রথম সরকারি পরিয়াল পরিকল্পনা আঁচনি হাতত লৈছিল? ইয়াত 4টা অপশন দিয়া আছে। এ নাম্বার অপশনটো হল সুইডেন, বি নাম্বার অপশনটো হল ইন্ডিয়া, সি নাম্বার অপশনটো হল চাইনা আৰু ডি নাম্বার অপশনটো হল USA আমেরিকা যুক্তরাষ্ট্র। ইয়াত শুদ্ধ এনসারটো হ'ব অপশন বি ইজ দ্য কারেক্ট এনসার ইন্ডিয়া। ভারতে প্রথম সরকারি পরিয়াল পরিকল্পনা আঁচনি হাতত লৈছিল। পরবর্তী কোশ্চেনটো হল ড্যাশ টাইপ অফ আনএমপ্লয়মেন্ট ক্যান অকার ইভেন ইন এ সিচুয়েশন অফ ফুল এমপ্লয়মেন্ট? ড্যাশ প্রকৃতির নিবনুৱা সম্পূর্ণ রোজগাৰৰ পৰিস্থিতিত সৃষ্টি হ'ব পাৰে। ইয়াত 4টা অপশন দিয়া আছে। এ নাম্বার অপশনটো হল ডিসগুইজড ছদ্মবেশী, বি নাম্বার অপশনটো হল স্ট্রাকচারেল আন্তঃগাঁথনিমূলক, সি নাম্বার অপশনটো হল সাইক্লিক্যাল চক্ৰীয় আৰু ডি নাম্বার অপশনটো হল ফাংশনাল কাৰ্যলীল। ইয়াত শুদ্ধ এনসারটো হ'ব অপশন সি ইজ দ্য কারেক্ট এনসার সাইক্লিক্যাল চক্ৰীয়। চক্ৰীয় প্ৰকৃতিৰ নিবনুৱা সম্পূৰ্ণ রোজগাৰৰ পৰিস্থিতিত সৃষ্টি হ'ব পাৰে। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।